এইটো কথা ক'লে বলে ধৰি লাজ পায় জিন্সৰ পেণ্ট এটা আৰু চুটি মানে হাত কটা এনেকুৱা হাত খোৱা চাৰ্ট এটা পিন্ধি চুলিখিনি ইমান ধুনীয়া মানে ভাষা নাই মই তোমাৰ আটাইতকৈ কি বেছি ভাল পাওঁ বাৰু চুলি আৰু দাঁতকেইটা খুব বেছি ভাল লাগে বলেনৰ আৰু বলেনত তেতিয়াই মই চিনি পাইছিলোঁ বন্ধু হিচাপে লগ পাইছিলোঁ বন্ধু হিচাপে ভাল পাওঁ কিন্তু বলেনে মই লাষ্ট বেঞ্চত বহোঁ আৰু বলেনে মানে লাষ্ট বেঞ্চতে বহে মই ভাবোঁ মইতো নাজানো মই তেতিয়া মানে বেলেগ ল'ৰা এটা ভাল পাওঁ আৰু দেই তাৰপাছত আজি জোনবাহঁতৰ ঘৰলৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোককো জোনবাৰ ঘৰখন দেখাওঁ বহুতে কমেণ্টত কৈ থাকে যে জোনবা তোমাৰ নিজৰ বাই নেকি জোনবাহঁতৰ ঘৰ তোমালোকৰ ঘৰৰ পৰা কিমান দূৰ বা কিমান দূৰে দূৰে থাকা সেইবাবে ভাবিলোঁ আজি আপোনালোকক অকণমান জোনবাৰ বিষয়ে কওঁ আৰু আহি পালোহি লগতে পোনপ্ৰথমতে কওঁ আমাৰ হৈছোঁ বাই ভনী 5জনী আৰু 5গৰাকী বাই ভনীৰ ভিতৰত ডাঙৰ বাইদেউ ঢুকালে তাৰপাছত এতিয়া 4গৰাকী আছোঁ এগৰাকী আমাৰ পৰা বহুত দূৰত থাকে সেইবাবে আপোনালোকক দেখাব নোৱাৰোঁ 3গৰাকী বাৰু আপোনালোকে দেখি থাকে তেনেহ'লে অকণমান নিজৰ পৰিচয়টো দাঙি ধৰিলোঁ আৰু তাৰপাছত এতিয়া আমাৰ জোনবাহঁতৰ ঘৰখন দেখাইছোঁ আৰু বহুত দিনেই হ'ল 1.5 মাহমানেই হ'ল চাগে জোনবাহঁতৰ ঘৰলৈ নাহা আৰু সেইবাবে ভাবিলোঁ ময়ো আহোঁ লগতে আপোনালোককো দেখোঁ এইফালে জোনবাও কোৰ মাৰি মানে শাক পাচলি লগাই থৈছে আৰু অকণমান নহয় অকণমান মানে 10 মিনিটমান ওলোৱাকৈ ধানো লগাই থৈছে ভাল লাগিছে নহয়নে বাৰু আৰু এতিয়া আমি যাম জোনবাহঁতৰ ভিতৰলৈ তেনেহ'লে আপোনালোককো লৈ যাওঁ ভিতৰলৈ যিহেতু ঘৰটো নতুনকৈ বনাই আছে আৰু বেৰবিলাক প্লাষ্টাৰ কৰি আছে ফোনতহে কৈ থকা শুনিছিলোঁ নিজ চকুৰে দেখা নাই আৰু আহি আপোনালোকক দেখাই দিওঁ ইমান ধুনীয়াকৈ খটখটিবিলাক বনাই লৈছে সঁচাকৈ ভাল লাগিছে নহয়নে বাৰু আৰু এয়া আহি পালোহি ভিতৰত আৰু ভিতৰত চাওকচোন বেৰবিলাক প্লাষ্টাৰ কৰি আছে আজি চাগে এইখন বেৰ প্লাষ্টাৰ কৰিছে একেবাৰে কেঁচা হৈ আছে আৰু এই ৰুমটো যিহেতু বাৰ ছোৱালীজনী সৰু ছোৱালী সেইবাবে তাইৰ ৰুমটোকে আগতে বায়ে ঠিক কৰি ল'ব বিচাৰিছে আৰু লাহে লাহে কৰি বেৰৰ মানে বেৰখিনি মোচা হৈ গ'ল আৰু এইটো ৰুম হৈ গ'ল এতিয়া ৰুমটোত অলপমান মাত্ৰ ফ্ল' কৰিব লাগে কিমান ভাল লাগিছে নহয়নে বাৰু মানুহে কৰ্ম কৰিলে মানে কি কৰিব নোৱাৰে আৰু জোনবাৰ বহু চেষ্টা আৰু চেষ্টাৰ ফলত আজি অকলশৰে বহুতো কৰ্ম কৰি গৈছে আৰু বহুতো আছে মানে কেইবাটা ৰুমো যিহেতু বনাইছে লাহে লাহে কৰি এতিয়া বনাই আছে আৰু হৈ আছে লাহে লাহে হৈ থাকিব যেতিয়ালৈকে এখন ঘৰ বনাই কমপ্লিট নহয় তেতিয়ালৈকে মানে শৃংখলা নহয় আৰু লাহে লাহে কৰি শৃংখল হ'বগৈ আৰু তাৰপাছত আমাৰ কাৰণে খাবলৈ কিবা কিবি বনাইছে এয়া নাই বনোৱা একো নাই বনোৱা দেই বনাই খালিয়েনো ইমান গৰম ফাঁকি দি দিছে যে খাই বৈ আজৰি এনে কৈছোঁ আৰু খাই বৈ আজৰি হ'লোঁ যিহেতু ভোকত আহিছিলোঁ আৰু ল'ৰাই ভাত খালে মই খালোঁ পকৰি কেঁচা বুট আছিলে তিয়াই থোৱা তেনেকুৱাই খালোঁ আৰু এইফালে হৈছে পাছফালৰখন ইয়াত আগতে ভলুকা পাত দুজোপা আছিলে আপোনালোকে আগতে হয়তো দেখিছে কাটি মানে তহলং কৰিলে এতিয়া আকৌ উঠি গৈছে এইবছৰ যদি কাটি দিয়ে অহা বছৰ আকৌ নাইকিয়া হ'ব ইমান ভাল লাগিছে খৰালি দিন বুলি ক'লে সকলোৱে বহুত ভাল লাগে নহয়নে বাৰু সকলোৱে ঘৰ দুৱাৰবোৰ বহুত চাফ চিকুণ হৈ থাকে আৰু আমি যাওঁগৈ আৰু সন্ধিয়া হ'বলৈ হ'ল বেছি দেৰি নকৰোঁ কিবা খাবি যা আকৌ আহিবি দেই কিবা দিবি একো নাই দিবলৈ ৰাখিয়ে ফোন কৰিছে কিবা দিবিনে কি দিওঁ নাই একো লৈ যা যি আছে চব লৈ যা ভিতৰত কি কিবা দিবিনে কৈছোঁ একো নাই কিবা আছে নে কিবা লাগে বোলে কিবা দিবিনে কৈছোঁ নিদিয়ে ক কি আছে চব লৈ যা কৈছোঁ যি আছে লৈ যা হয় দুজনী আছিলোঁ এজনী দূৰত আছিলে যে কৈছোঁ আপোনালোকক সৰু বাই বেলেগ এখন গাঁৱত থাকে যে তাইও ফোন কৰিলে লকালত 3জনী হৈ গ'লো চাওক আজিকালি মানুহে এটা এটা ল'ৰা ছোৱালী জন্ম কৰে একো লাভ নাই নিজৰে এটা আজিকালি মানুহৰ বোলে এটা ল'ৰা ছোৱালী জন্ম কৰে একো লাভ নাই নিজে যে এটাই জন্ম কৰি থৈছে 4টা 5টা কৰিব লাগে হয় নাই কচোন আমাৰ ৰাখিক মই ছোৱালী এজনী ল'বলৈ কৈছে আৰু ল'বই আমাৰ হিমাংশুৱে পুৰা তহঁতি মোক জন্ম কৰি দে তই এটা জন্ম কৰি দে তাই এটা জন্ম কৰি দিয়ক মই তাৰপিছত ডাঙৰ কৰি দিম কি কৈছ আমাৰ সৰু বাই মোক কেঁচুৱা এটা জন্ম কৰি দিম কৈছে 3 লাখ টকা দিব দিছে দি দিম ন তথাপিতো নিজৰ সন্তানটো ডাঙৰ কৰিম খালি মই জন্মহে কৰিব নোৱাৰোঁ আৰু যাওঁগৈ আৰু বাইহঁতৰ ঘৰৰ পৰা ভাল লাগিলে অকণমান সময় বাই ভনীৰ লগত কটাই আৰু এতিয়া আমাৰ বাইকখনৰ কাষলৈ যাওঁ আৰু আপোনালোকৰ কথা এটা ক'ব পাহৰিছোৱে
আজি এই চান্দৰখন হয়তো আপোনালোকে মোক আজি প্ৰথমবাৰৰ কাৰণে দেখিছে। এই চান্দৰখনৰ কথা কৈ দিওঁ, কাৰণ এই চান্দৰখন ভণ্টিয়ে দিছিলে, মোৰ বন্ধুৰ ভনীয়েকে, সেইবাবে মোৰো ভনী। আৰু ভণ্টিয়ে আজি দেখি কিনে ভাল লাগিব, কাৰণ মই পিন্ধিছোঁ আৰু ক'বই বায়ে মোক মই দিয়া চান্দৰখন পিন্ধিছে। তাই মৰমতে আজি এই চান্দৰখন পিন্ধিছোঁ, ইমান ভাল লাগিছে ৰংটো। আৰু এতিয়া আৰু অঁ আকৌ মাতিছে আমাৰ বায়ে যে মোক ফোনত, অঁ কিয় হোৱা। আৰু আমি এতিয়া যাওঁগে। আৰু 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 পাছত ৰ'বা, তুমি মোতকৈ কিমান ওখ ধুন, পাপা মোতকৈ কিমান ওখ নো 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 কিমান ওখ। আৰু মই মোৰ মানুহজনতকৈ ইমানখিনি চাপৰ ন, তুমি কেলে ইমান লিংলিঙীয়া। মই যেতিয়া তোমাৰ কথা এটা কৈ দিওঁ, মই যেতিয়া বলেনক প্ৰথমবাৰ দেখা পাইছিলোঁ, তেতিয়া বলেনে হাত মানে চুটি চাৰ্ট এটা আৰু নহয় এইটো কথা ক'লে বলেনে ধেৰ লাজ পায়। জিন্সৰ পেণ্ট এটা আৰু চুটি মানে হাত কটা এনেকুৱা হাত খোৱা চাৰ্ট এটা পিন্ধি, চুলিখিনি ইমান ধুনীয়া মানে ভাষা নাই। মই তোমাৰ আটাইতকৈ কি বেছি ভাল পাওঁ বাৰু, চুলি আৰু দাঁতকেইটা খুব বেছি ভাল লাগে বলেনৰ। আৰু বলেনক তেতিয়াই মই চিনি পাইছিলোঁ, বন্ধু হিচাপে লগ পাইছিলোঁ, বন্ধু হিচাপে ভাল পাওঁ। কিন্তু বলেনে মই লাষ্ট বেঞ্চত বহোঁ আৰু বলেনে মানে লাষ্ট বেঞ্চতে বহে। মই ভাবোঁ মইতো নাজানো, মই তেতিয়া মানে বেলেগ ল'ৰা এটা ভাল পাওঁ আৰু দেই। তাৰপাছত বলেনে মানে আমাৰ বেঞ্চলৈ চাই থাকে। আমাৰ সখী এজনী আছে শকত মস্তকে, সখী কওঁ সখী হ'ব তোমাক বলেনে চাই আছে, ই চায়ে থাকে অধলাটো কথা। তাৰপিছত লাষ্টত মোক দিলে নহয় চিঠি, মই চাওঁ। আৰু সঁচা ভাল পোৱা যে, সঁচা কথা, সঁচা ভাল পোৱা যে। আৰু পাই গ'ল আৰু ন, 10 বছৰ হৈ গ'ল একেলগতে জীৱন কটাইছোঁ, আজীৱন কটাম। খালি বুঢ়া বুঢ়ী হ'লে কি হয় সেইটোহে নাজানিছোঁ ন। তাকেহে ব'লা যাওঁ, ব'লা চলো।